কাৰোবাৰ হয়তো গৰম নালাগিব পাৰে, মোৰ কিন্তু বহুত গৰম লাগিছে। দেখিছেনে কেনেকৈ ঘাম মুচি আছোঁ মই। ইমান যে গৰম। উপায় নাপায় কি কৰিছে জানে আপোনালোকে? এই চাওক, এই ডাব দেখিছেনে? ডাব নাৰিকল এয়া উপায় নাপায় ডাবকে লৈ আনিছোঁ গৈ যায়। চাওক 10টামান আনিছিলোঁ, ইতিমধ্যে 5টামান খালোঁ আৰু 5টা আছে, বাকীখিনি ঘৰত যে খামগৈ। কি কৰিব, উপায়তো নাই, উপায়তো নাই আৰু। ঘৰতে থাকক। কি গৰম, বহুত গৰম দিছে ৰাইজ। সেই গৰমত চাওক, অলপ বতাহ খাবলৈ, হাৱা খাবলৈ গছৰ তলত থিয় হ'ব লগা হৈছে। আৰু কিছু কিছু লোকেতো গছৰ তলতে থাকিব লগা হয়। দিনত দুপৰীয়া সময়ত গছৰ তলত থাকিব লগা হৈছে, বিচনী মাৰিব লগা হৈছে, কাৰণ ভিতৰত সোমাবও নোৱাৰি, ইমান গৰম। আৰু ফেনকেইখনো বৰ লীলা খেলা কৰে, গম পায়নে? কাৰেণ্টতো কথা ক'বই নালাগে। ফেনৰ হাৱা, ফেনৰ বতাহতকৈ প্ৰাকৃতিকভাৱে যিটো বতাহ পোৱা যায় সেইটো আৰু বহুত টেষ্টি। আপোনালোকে কেতিয়াবা নদীৰ কাষত, বিলৰ কাষত গৈ চালে নিশ্চয় গম পাব চাগে কেনেকুৱা ধুনীয়া বতাহ মাৰে আৰু মনটো শান্ত হৈ যায়। সেই গৰমৰ উৎপাতত থাকিব নোৱাৰি গছৰ তলত আহিব লগা হৈছে। আৰু মানে বতৰৰ গুমগুমনি শব্দ শুনিছোঁ। আশা কৰোঁ কমচে কম বতৰ পৰক, অলপ বৰষুণ পৰক। বৰষুণ পৰিলে অলপ পৃথিৱীখন ঠাণ্ডা হ'ব। গতিকে উপায়তো নাই, গৰমত এই গতি। আমাৰ যি গতি আপোনালোকৰ সেই গতি।